নমস্কাৰ আজি আমি আহিছো বিশ্বনাথ ঘাটত আমাৰ নিজৰ জেগা বিশ্বনাথ ঘাট আৰু বৰ্তমান বিশ্বনাথ ঘাটৰ পৰিবেশ আজি আপোনালোকক দেখাম কি ধুনীয়া পৰিবেশ আহক আমি যাওঁ একদম প্ৰকৃতিৰ মাজত সোমাই যাম আজি বৰ ধুনীয়া পাব সব ফালৰ পৰা চাই আহক আমি চাওঁ আৰু আজি সূৰ্যগ্ৰহণ মানুহ কম গতিকে কি হয় আমি চাওঁ আহক ঘুৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই কতো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় বৰ্তমান আমি পালো বিশ্বনাথ ঘাট আৰু এয়া বিশ্বনাথ ঘাট আৰু বিশ্বনাথ ঘাটৰ এতিয়া বৰ্তমান পৰিৱেশ এয়া ৰ'ব দেখাই আছো আপোনালোকক প্ৰকৃতিৰ লগতে ইয়াত মন্দিৰ আছে দৰ্শন কৰিব পাৰে আৰু প্ৰকৃতিৰ মজা ল'ব পাৰে খুব সুন্দৰ এটা পৰিৱেশ বৰ ধুনীয়া পাব ইয়াত আহি বহুত বেছিয়ে ভাল পাব লগতে ইয়াত মন্দিৰ দৰ্শন কৰিব পাৰিব সকলোৱে বহিব পাৰিব ধুনীয়া ধুনীয়া বতাহ মাৰি থাকে বতাহৰ মজা ল'ব পাৰিব সকলো ধৰণৰ প্ৰকৃতিৰ মজা ইয়াত ল'ব পাৰিব তাৰোপৰি আপোনালোকে ভগৱানৰ শৰণতো আশীৰ্বাদ ল'ব পাৰিব